প্ৰতিঘাতত প্ৰতিফলন ঘটিব শিক্ষানগৰী পাঠশালা হালধীয়া চৰাই বাওধান খাই দীনবন্ধুৰ পিছতেই প্ৰতিঘাত বজালৰ বিভিন্ন ৰাস মহোৎসৱ থলীত টিম প্ৰতিঘাতক ভৰপূৰ সম্বৰ্ধনা অসমীয়া ছবি জগতৰ জনপ্ৰিয় কেইখনমান ছবিৰ ভিতৰত হালধীয়া চৰাই বাওধান খাই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ আৱৰ্তন দীনবন্ধু আৰু ফিৰিঙতিৰ পিছতেই এইবাৰ ছবিগৃহত মুক্তি লাভ কৰিব জনপ্ৰিয় ছবি প্ৰতিঘাতে এই আটাইকেইখন ছবিৰ দৃশ্যগ্ৰহণ কৰা হৈছিল পাঠশালাৰ লগতে বজালীৰ বিভিন্ন প্ৰান্তত ছবিখনক কেন্দ্ৰ কৰি আনন্দৰ জোৱাৰ এতিয়া বজালীৰ বিভিন্ন প্ৰান্তত বহুচৰ্চিত ছবি ৰত্নাকৰৰ পিছতেই 6 ডিচেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিব বিগ বাজেটৰ ছবি প্ৰতিঘাত ছবিখনৰ প্ৰচাৰৰ বাবে অহা টিম প্ৰতিঘাতক পাঠশালা পাতাচাকুচি আৰু হেলনা ৰাস মহোৎসৱত ভৰপূৰ সম্বৰ্ধনা জনোৱা হয় ৰাস মহোৎসৱত অভিনেতা দিগন্ত হাজৰিকা আৰু অভিনেত্ৰী অমৃতা গগৈ ওচৰতে পাই বহুজনে এনেকৈ ব্যস্ত হৈ পৰে সেলফি তোলাত পাঠশালাৰ ৰাসত আচলতে প্ৰথমবাৰ আহিছোঁ আৰু বিশেষ এই ৰাসখন কাৰণ প্ৰত্যেক বছৰ আমি শুনি থাকোঁ যে পাঠশালাৰ ৰাসৰ কথা আনকি যেতিয়া আমি প্ৰতিঘাতৰ ইয়াত শ্বুটিং কৰিছিলোঁ কোইনচিডেণ্টলি তেতিয়াও ৰাস হৈ আছিল আৰু দুৰ্ভাগ্যবশতঃ আহিব পৰা নাছিলোঁ কাৰণ ৰাতি শ্বুটিং হৈছিল শ্বুটিঙৰ পৰা ডাইৰেক্টৰে আহিবলৈ নিদিয়ে দিনত আহি লাভ নাই গতিকে আহিব নোৱাৰিলোঁ কিন্তু এইবাৰ প্ৰতিঘাতৰ সম্পূৰ্ণ পৰিয়ালটো আমি পাঠশালাৰ ৰাসত উপস্থিত আছোঁ পাঠশালাবাসী ৰাইজত আমি ৰাসত লগ পাই ছবিখনৰ প্ৰচাৰ কাৰ্য কৰিলোঁ আৰু লগতে পাঠশালাৰ এই ৰাসৰ উদযাপন সমিতিয়ে যি মৰম আৰু আদৰ দিলে তাৰ বাবে আমি কৃতজ্ঞ হৈ ৰওঁ পাঠশালাৰ সন্তান অচিন্ত শংকৰৰ পৰিচালনাত পাঠশালাৰ প্ৰেক্ষাপটত নিৰ্মিত হৈছে ছবিখন ইয়াৰ পূৰ্বে বজালীত দৃশ্যগ্ৰহণ কৰা হৈছিল বহু চৰ্চিত ছবি হালধীয়া চৰাই বাওধান খাই দীনবন্ধু ফিৰিঙতিৰ লগতে আৱৰ্তন ছবিখন ইমান ভালদৰে কৰা হৈছে যি কাৰণে মই সম্পূৰ্ণ বিশ্বাসত ক'ব পাৰোঁ যে দীনবন্ধু আৱৰ্তন ফিৰিঙতি আৰু হালধীয়া চৰাইৰে বাওধান খোৱাৰ পিছত প্ৰতিঘাতখন এখন হিট ছবি হিচাপে পৰিগণিত হ'ব কাৰণ পাঠশালাত 4খন চিনেমাৰ যি শ্বুটিং হৈছে এই শ্বুটিঙত 4খন চিনেমাই ছুপাৰহিট হৈছে দৰ্শকৰ মৰম দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম হৈছে গতিকে মই ভাবোঁ যে প্ৰতিঘাতেও সেই একেদৰে দৰ্শকৰ মৰম দৰ্শকৰ আদৰ বুটলিবলৈ সক্ষম হ'ব স্বাভাৱিকতে পাঠশালাৰ বিভিন্ন ঠাইত ৰাইজৰ অভূতপূৰ্ব মৰম আৰু সঁহাৰি লাভ কৰি আপ্লুত হৈ পৰিছে অচিন্ত শংকৰৰ লগতে ছবিখনৰ কলাকুশলীসকল বৰ ভাল লাগি আছে নিজৰ ঘৰ নিজৰ ঠাই নিজৰ ছবি নিজৰ মানুহখিনিয়ে অভিনয় কৰিছে পাঠশালাৰ লগতে ইহঁত আমাৰ দিগন্ত অমৃতা জলিবা দেৱজিতা বিষ্ণু কাকৰীয়া আশ্ৰমিকা বহুতে অভিনয় কৰিছে খুব ভাল লাগি আছে আৰু মানুহৰ যিখিনি ছাপৰ্ট সেইখিনি পাম আশা কৰিছোঁ অহা 6 ডিচেম্বৰত মানুহখিনি এনেকৈ মৰম কৰিব শ্বুটিঙৰ সময়ত যেনেকৈ মৰম কৰিছিলে তেনেকৈ মৰম দিব বুলি দৃঢ় বিশ্বাসী মই পাঠশালাবাসীৰ মৰমত সঁচাই আপ্লুত মই শ্বুটিঙৰ পিছতেই মই অচিন্তক কৈছিলোঁ যে অচিন্ত সঁচাই পাঠশালাৰ মানুহখিনি সংস্কৃতিবান মানুহ পাঠশালাৰ মানুহে শিল্পীক আদৰ কৰিব জানে মৰম কৰিব জানে আৰু তেতিয়াই মই কৈছিলোঁ যে প্ৰমোশ্যনেল কামত কিন্তু মই পাঠশালা যামেই আৰু আজিও আহি দেখিলোঁ আমাক উদযাপন কমিটিয়ে ইমান সুন্দৰভাৱে সম্বৰ্ধনা জনালে মৰম যাচিলে পাঠশালাবাসীক মই অনুৰোধ কৰিছোঁ যে এই মৰম আশীৰ্বাদ আমি যাতে হলতো দেখিবলৈ পাওঁ আহক আপোনালোকে চিনেমা হলত আমাৰ চিনেমাখন উপভোগ কৰক প্ৰতিঘাত আৰু পাঠশালাত 95% শ্বুটিং হৈছে গতিকে পাঠশালাখন আপোনালোকে চেলুলয়ডত চাওকচোন কি সুন্দৰ লাগিছে ইপিনে অহা 30 তাৰিখে ছবিখনৰ প্ৰচাৰৰ বাবে পাঠশালাত এক বিশাল বাইক ৰেলীও আয়োজন কৰা হৈছে আনহাতে ৰাজদ্বীপৰ চিত্ৰনাট্যৰ আধাৰত মুক্তি পাবলগীয়া ছবিখনক ৰাইজে আঁকোৱালি লোৱাৰ আহ্বান জনালে প্ৰতিঘাতৰ টিমে এণ্টাৰটেইনমেণ্ট ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট 7